তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো বিশেষ তেনেকুৱা ক'তো নাযাওঁ, এনেকুৱা কিছুমান বস্তু দেখাম যিটো বস্তু নেকি খুব প্ৰয়োজনীয় বস্তু কিছুমান আমাৰ বিল্ডিঙৰ ওপৰত, ছাদৰ ওপৰত আমাৰ আণ্টিয়ে খুব ধুনীয়াকৈ ৰাখিছে। ফাৰ্ষ্টতে এটা বস্তু দেখাইছোঁ মই আপোনালোকক, এইজোপা নুনী টেঙাজোপা চাওক। নুনী টেঙাজোপা গোটেই পকি আছে। মই অলপ আগত আহি খাই আছোঁ, বহুত খালোঁ। এইবোৰ ধুনীয়াকৈ পকি আছে। আৰু নুনী টেঙা বস্তুটো মানে কি হয়, কেঞ্চাৰৰ কাৰণে খুব ভাল। কেঞ্চাৰ বেমাৰ আজাৰৰ কাৰণে, কেঞ্চাৰ বেমাৰ ৰোধক বুলি কয় নুনী প্ৰকাৰটো। তো এটা হাম্বেল ৰিকুৱেষ্ট, পাৰিলে আপোনালোকে নুনী গছ ঘৰতে সংৰক্ষণ কৰক, পুলি লগাওক, তো খুব ভাল হয়। তো এই নুনীজোপা খুব ধুনীয়াকৈ আণ্টিয়ে থৈছে। আৰু কিছুমান বস্তু আছে। তো এইফালে জেতুকা ধুনীয়াকৈ আণ্টিয়ে ধুনীয়া এটা পৰিৱেশ ছাদৰ ওপৰত বনাই ৰাখিছে। মই সদায় ভাবি থাকোঁ যে ভিডিঅ' এটা কিবা এটা বনাই পিনে আমাৰ এই ছাদৰ ওপৰত এইবোৰ এটা সৰু শ্বৰ্ট ভিডিঅ' টাইপত কৰি আপলোড কৰিম ভাবি থাকোঁ, সময় নাপাওঁ। সময় পালে আকৌ কেতিয়াবা বতৰ ঠিক নাথাকে। আজি ভাবিলোঁ এনেই আছিলোঁ, বতৰটো ধুনীয়া কৰি আছে। গৰম দিনততো বহুত গৰম আমাৰ এইটো ছাইডে, তো এইটো টাইমত অলপ ঠাণ্ডা হয়। সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ, আপোনালোকক দেখাওঁ কি আছে। তো এইফালে ধুনীয়াকৈ এইবোৰ লাই আছে, বিলাহী গছ, নুনী টেঙা আছে, এইফালেও লাই আছে। ইয়াত খুব ধুনীয়াকৈ আচলতে সজাই পৰাই থোৱা হৈছে। এইফালে এতিয়া ছিজনটো যোৱাৰ বাবে এইখিনি পুদিনা হ'ব লাগে এইখিনি। আৰু এইফালে আছিলে বিন ধুনীয়াকৈ লগোৱা আছিলে ইয়াত বিন। এতিয়া এইবোৰ মৰি গ'ল, আকৌ নতুনকৈ ওলাব। ইয়াতো লাই দিয়া আছে, ইয়াতো লাই। আৰু এটা বস্তু দেখাবলৈ খুব মন গৈ আছে আচলতে। এইজোপা আম গছ, খুব চাপতে আমজোপা লাগিছে। আমজোপা দেখাইছোঁ আচলতে খুব ধুনীয়াকৈ, মানে ইমান ধুনীয়াকৈ ৰাখিছে। আৰু মনটো থাকিব লাগিব আচলতে, মানুহৰ মনটো মেইন। মনটো থাকিলে সকলো কাম কৰিব পৰা যায়। আৰু আমজোপা দেখাইছোঁ, আপোনালোক চাই থাকক। আৰু এইযোৰ আমজোপা দেখিছে, এইফালে এনেকুৱা এটা বাল্টিঙতে খুব ধুনীয়াকৈ আচলতে এইটো আমজোপা ইয়াত লগোৱা হৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত আম লাগিছে। বৰ্তমান ইয়াতে আম লগা আৰম্ভ হৈ গৈছে। তো আপোনালোকে চাওক, আম লাগিছে ধুনীয়াকৈ। খাবলৈ পাম আৰু কেইদিনমান পিছত। আৰু আগলৈ যাম, আগত কি আছে আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম। আচলতে যত্ন ৰাখিম আপোনালোকক দেখাবলৈ। আৰু এটা বস্তু দেখিছোঁ এইফালে, বিলাহীবোৰ চাওক, খুব ধুনীয়াকৈ লাগি আছে। আৰু শাক পাত কেতিয়াবা নহ'লে আৰু ইয়াৰ পৰাই নিমিলি খাওঁ আৰু। এইফালে জলকীয়া আছে, জলকীয়া কিনিব নালাগে, আণ্টি ইয়াৰ পৰাই লৈ যাব কয় ধুনীয়াকৈ। আৰু এইফালে কণ বিলাহী খুব ধুনীয়াকৈ পকি আছে, কণ বিলাহীবোৰ। তো দেখিছে ফুলো আছে, লগত কণ বিলাহী আছে। ডাঙৰ বিলাহীটো আছে, কণ বিলাহীটো আছে। ইচ্ছা কৰিলে ইয়াত থকা ভাড়াতীয়া যোনসকল আছে ধুনীয়াকৈ ওপৰৰ পৰা আহি লৈ মেলি খাবলৈ পাৰে আৰু বিন্দাছ ধুনীয়াকৈ। আৰু এইফালে এজোপা আছে, এইজোপা সম্ভৱ ভোট জলকীয়া গছ তেনেকুৱা কিবা হ'ব নেকি। এইফালে এইটো ৰঙা কোমোৰা গছ। তো মানে আনকি ইয়াত কিছুমান বহুত প্ৰয়োজনীয় বস্তু, যোনখিনি মানে লাগতিয়াল কিছুমান বস্তু তেনেকুৱা ইয়াত ৰোপণ কৰা হৈছে। আৰু একচুৱেলি ক'ব গ'লে ভাল লাগিলে সেইটো কাৰণে। ধৰক আপুনি বজাৰৰ চব বস্তুটো কিছুমান ধৰক আপোনাৰ দৰৱ পাতি দিয়া থাকে। ইয়াত মানে লাই শাকৰ পৰা আদি কৰি বিলাহীৰ পৰা চব ফ্ৰেছ বস্তু মাজে সময়ে খাই দিব পৰা যায়। আৰু আজিকালিনো কি চব দৰৱ বাহাৰে। আৰু দেখাইছোঁ এইফালে চাব পাৰি, ইয়াতো আছে বিলাহী ধুনীয়াকৈ। এইফালে ফুল গছ লগাই থোৱা আছে, এইফালে ফুল আছে, এইফালে ফুল এনেকৈ আছে। এইফালে এজোপা গছ আছে, কি গছ নাজানো। ভাবিছিলোঁ আপুনি চাওক এনে কি ধুনীয়াকৈ এটা মাছৰ কাৰ্টুনত জি উঠিছে এজোপা ধুনীয়া গছ। তো এইফালে হৈছে পাছফালে এইটো মেইন ৰোডটো কৰিমগঞ্জ ছেটেলমেণ্ট। আৰু এইটো আমাৰ বিল্ডিংটো ধুনীয়াকৈ এইফালে গাড়ী মটৰ অহা যোৱা কৰি আছে। আৰু সেইফালে তাতে এটা হস্পিটেল বনাই থকা হৈছে এইফালে ধুনীয়াকৈ। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। টিল দেন টাটা, বাই বাই।